হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইখনমান চাদৰৰ ডিজাইন, ছিংগল চাদৰৰ ডিজাইন। বলকচোন চাওঁ ডিজাইনকেইটা। আজি আপোনালোকক দেখুৱাম এইকেইখন চাদৰৰ ডিজাইন। বলকচোন চাওঁ আৰু ভিডিঅ'টো শেষলৈ চাব, শেষত জনাব ডিজাইনকেইটা কেনেকুৱা পালে। এইখন হৈছে মাছৰাইজ সূতাৰ ৰঙা পাৰি দিয়া চাদৰ। ইয়াত 3 লাইন গ্ৰাফৰ বুটা দিছোঁ আৰু বুটাকেইটা বচাৰ আগতে একেবাৰে চিম্পুল কলকা এডাল মাৰিছোঁ। বুটাকেইটা অলপ বেলেগ ধৰণে দিয়া হৈছে, চাওকচোন। ৰঙা অলপ বুই দিছোঁ, ৰঙা বুই দি তাত দিছোঁ সেউজীয়া আৰু কলাৰে বুটা। তাৰপিছত দিছোঁ বগা বুই দিয়াখিনিত দিছোঁ ৰঙাৰে বুটা। আকৌ দিছোঁ ওপৰত ৰঙা বুই, তাত দিছোঁ সেউজীয়া আৰু কলাৰে। দুকাষে দিছোঁ ৰঙা আৰু তাৰ মাজতে দিছোঁ বগা বুই। ফুল বেছি দিয়া নাই, অকল আঁচলটোতে 3 লাইন বুটা। এইখনো একে হয়, ৰঙা পাৰি দিয়া চাদৰে হয়। ইয়াত বেলেগ বুটা এটা দিছোঁ, গ্ৰাফৰ বুটাই হয়। একেবাৰে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ যাতে আপোনালোকে গ্ৰাফটো ধৰিব পাৰে। আৰু যদি গ্ৰাফটো লাগে তেতিয়াহ'লে ক'ব, মই দিব চেষ্টা কৰিম। এই চাদৰখনো একেবাৰে চিম্পুলে হয়, 1 লাইনে বুটা দিছোঁ ইয়াত, কাৰণ ঘৰত পিন্ধা চাদৰ যিহেতু বেছি ফুল থাকিলে ভাল নালাগে, সেয়ে 1 লাইন বুটা দিয়ে থৈ দিছোঁ। বুটাকেইটা অকল ৰঙা ৰঙেৰেই বাচিছোঁ। এইখন হৈছে নীলা পাৰি দিয়া চাদৰ। ইয়াতো গ্ৰাফৰ বুটাই দিয়া হৈছে। বুটাটো অলপ ফুলদানিৰ নিচিনা দেখি, বহুত মৰম লগা হয় বুটাটো। চাওকচোন, আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। বুটাকেইটাৰ কাষে কাষে কলকাৰ নিচিনাকৈ বাছি দিছোঁ গ্ৰাফৰ পৰা, আৰু বুটাকেইটা দিছোঁ ৰঙা আৰু নীলাৰে। এইখন হৈছে কণী সুধা চাদৰ, মাছৰাইজৰে হয় চাদৰখন, আৰু ইয়াত পাৰিটো দিয়া হৈছে সেউজীয়া, ৰঙা আৰু বগাৰে ৰোল টানি টানি দিছোঁ। আৰু এই চাদৰখনত ফুল দিয়া হোৱা নাই, যিহেতু কণী সুধা চাদৰত ফুল তুলিব নোৱাৰি, সেয়ে উকাকৈ থৈ দিছোঁ আৰু মাজে মাজে ৰুলিছ দিয়া হৈছে। আৰু এইখন হৈছে কেঁচা সূতাৰ চাদৰ। ইয়াতো ৰঙা পাৰিয়ে দিয়া হৈছে আৰু বুটাকেইটা বচা হৈছে কলা আৰু ৰঙাৰে। গ্ৰাফৰ বুটাই বাচিছোঁ আৰু একেবাৰেই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন। বুটাকেইটাও একেবাৰে সহজ, একেবাৰে চিম্পুল আৰু। আগতেও এনেকুৱা ধৰণৰ কাপোৰৰ ডিজাইনৰ ভিডিঅ' দি থোৱা হৈছে, চেনেলটোত গৈ চাব আপোনালোকে আৰু কেনেকুৱা পাই জনাব ডিজাইনকেইটা। আৰু ডিজাইনকেইটা কেনেকুৱা পাইছে জনাব, নিশ্চয় ভালে পাইছে চাগে। আৰু যদিহে বুটাকেইটাৰ গ্ৰাফ লাগে তেতিয়াহ'লে ক'ব, মই দিব চেষ্টা কৰিম। ভিডিঅ'টোৰ শেষত চাদৰকেইখন ফটো মাৰি দিছোঁ যাতে আপোনালোকৰ চাবলৈ সহজ হয় আৰু গম পাই ডিজাইনকেইটা কেনেকুৱা লাগিছে। ডিজাইনকেইটা কেনেকুৱা পালে জনাব, আৰু যদিহে আগলৈও এনেকুৱা ধৰণৰ কাপোৰৰ ডিজাইনৰ ভিডিঅ' লাগে তেতিয়াহ'লে জনাব, মই নিশ্চয় দিব চেষ্টা কৰিম। বহুত বেছি গৰমৰ কাৰণে গছৰ তলত আহি বহিলোঁ। বাকী যি কি নহওক, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আজিলৈ ইমানখিনি আছিল, আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই।